লিভাৰ বা লিভাৰত চৰ্বি জমা হোৱা বেমাৰৰ বিষয়ে আজি আমি এটা আলোচনা কৰিম আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব যে ফেটি লিভাৰৰ কাৰণসমূহ কি, ইয়াৰ লক্ষণসমূহ কেনেকুৱা আৰু ইয়াৰ চিকিৎসা কিদৰে কৰিব পাৰি বা আমি কেনেকুৱা ধৰণৰ খাদ্য আমি খাব লাগে বা কেনেকুৱা ধৰণৰ খাদ্যৰ পৰা আমি আচলতে বাচি থাকিব লাগে। ফেটি লিভাৰ প্ৰথমে এটা কথা কওঁ যে ফেটি লিভাৰ সিমান এটা খুব চিৰিয়াছ বেমাৰ নহয়, তথাপি আমি ইয়াক গুৰুত্ব সহকাৰে এইকাৰণে ল'ব লাগে যে ই প্ৰথম অৱস্থাত সিমান আমাক কোনো ধৰণৰ লক্ষণ নেদেখায়। যদি আমি ইয়াক সময়মতে ট্ৰিটমেণ্ট নকৰোঁ আৰু লিভাৰৰ যদি যতন লওঁ তেতিয়া ভৱিষ্যতে লিভাৰৰ কিছু কিছু অংশ আচলতে ডেমেজ হ'ব পাৰে বা শেষত গৈ আমাক লিভাৰৰ প্ৰব্লেম আৰু লক্ষণসমূহ দেখা দিব পাৰে। প্ৰথম অৱস্থাত জেনেৰেলি এই বেমাৰটো কোনো ধৰণৰ লক্ষণ নেদেখায়। মই ডক্টৰ সন্দীপন শৰ্মা আৰু আজি আমি এই বিষয়ে এটা আলোচনা কৰিম আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব। তো ফেটি লিভাৰ বুলি কোৱাৰ লগে লগে আমি গম পালোঁ যে লিভাৰত চৰ্বি জমা হৈছে, চৰ্বি জমা হোৱা লিভাৰৰ এই বেমাৰটো আচলতে ইয়াৰ কাৰণ আমি দুটা মেইন আচলতে ভাগত ভাগ কৰোঁ। এটা হ'ল এলকহলিক অৰ্থাৎ মদ্যপান কৰা লোকসকলৰ যেতিয়া ফেটি লিভাৰত চৰ্বি হয়, আৰু এটা হ'ল নন এলকহলিক ফেটি লিভাৰ ডিজিজ, যাক আমি কওঁ যেতিয়া মদ্যপান নকৰা লোকসকলৰ যেতিয়া লিভাৰত চৰ্বি জমা হয়। বহুত ইম্পৰ্টেণ্ট কাৰণসমূহ কি এটাতো ক'লোঁ যে এটা মদ্যপান কৰা, যদি লগাতকৈ বেছি পৰিমাণে খুব ঘনাই মদ্যপান কৰে তেতিয়া লিভাৰত ফেট জমা হ'ব পাৰে। তাৰ বাহিৰে নেক্সটটো হ'ল যিটো আজিকালি আচলতে এইটো বেছি দেখা হৈছে যে মদ্যপান নকৰা লোকসকলৰো ফেটি লিভাৰ হোৱা আৰম্ভ হৈছে। তেওঁলোকৰ মেইন কাৰণবোৰ হ'ল যে মেদবহুলতা, যদি বয়স আৰু উচ্চতা অনুযায়ী আপোনাৰ ওজন যদি বেছি থাকে। তাৰ বাহিৰে আছে আপোনাৰ যদি ডায়েবেটিছ ৰোগত আপুনি ভুগি আছে বা আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম আছে বা আপোনাৰ যদি কলেষ্ট্ৰলৰ প্ৰব্লেম আছে, আপোনাৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বেছি আছে, আপুনি ৰেগুলাৰ এক্সাৰচাইজ নকৰে, আপুনি এটা এক্টিভ লাইফষ্টাইল এটা ফ'ল' নকৰে, এনেকুৱা বা আপুনি ধৰক খাদ্যাভ্যাসটো আপোনাৰ খুব বেছি অইলি, বেছি কাৰ্বহাইড্ৰেট আৰু চৰ্বি থকা বস্তু আপুনি বেছিকৈ খায়, এইবিলাক কাৰণত আচলতে আপোনাৰ লিভাৰত চৰ্বি হ'ব পাৰে। চাওক, আমি লিভাৰৰ চৰ্বিৰ কথা কোৱাৰ লগে লগে আমি তিনিটা আচলতে ইয়াৰ পৰ্যায় থাকে। প্ৰথম পৰ্যায়টোত লিভাৰত চৰ্বি জমা হয়, যাক আমি ফেটি লিভাৰ হোৱা বুলি কওঁ। নেক্সট যদি আমি ট্ৰিটমেণ্ট নকৰোঁ, বেমাৰটো যদি আগবাঢ়ি যায়, তাক আমি হেপাটাইটিছ হোৱা বুলি কওঁ, য'ত লিভাৰৰ সৰু সৰু কোষবোৰ লাহে লাহে ডেমেজ হ'ব আৰম্ভ কৰে। আৰু লাষ্ট ষ্টেজটো হ'ল চিৰ'চিছ, য'ত আচলতে লিভাৰৰ কোষবোৰ বা লিভাৰৰ চেলবোৰ ইমান পৰ্যন্ত ডেমেজ হৈ যায় যে লিভাৰে নিজৰ কাৰ্যক্ষমতাটো হেৰুৱায় আৰু লিভাৰে যিখিনি কাম কৰিব লাগে নোৱাৰা হয়। ফলত জণ্ডিছ আৰু হয়তো ভৰি ফুলা বেমাৰ, তাৰপিছত আপোনাৰ পেটত পানী জমা, এইবিলাকো দেখা পোৱা যায়। বহুত লোকে এটা প্ৰশ্ন কৰে যে মদ নোখোৱা লোকৰো কিয় চিৰ'চিছ হয়। তেতিয়া এইটোৱে এটা এনচাৰ যে ফেটি লিভাৰ এটা আচলতে কাৰণ, যে মদ নোখোৱা লোকসকলৰো ফেটি লিভাৰ যদি থাকে, তেওঁলোকৰ যদি সেইমতে চিকিৎসা নকৰে, সেইমতে যদি লিভাৰৰ কেয়াৰ নলয়, কিছু সংখ্যক, প্ৰতিজনৰ নহয়, কিছু সংখ্যকৰ হয়তো ভৱিষ্যতে গৈ চিৰ'চিছ পৰ্যন্ত বেমাৰ হোৱাৰ এটা সম্ভাৱনা থাকে। এটা কথা হ'ল লক্ষণবোৰ বিষয়ে মই কওঁ যে লক্ষণবোৰ কৰাৰ লগে লগে যেতিয়া ফেটি লিভাৰ অৱস্থাত থাকে তেতিয়া জেনেৰেলি একো ধৰণৰ লক্ষণ আমি নাপাওঁ। খুব বেছি আপুনি কেতিয়াবা অকণমান এটা বিষ অকণমান অনুভৱ কৰিব পাৰে লিভাৰটো ফুলি যোৱাৰ কাৰণে। আপোনাৰ সোঁ ছাইডৰ মানে বুকৰ তলত বা পেটৰ ওপৰ ছাইডত সেইখিনি হাতত বিষ হ'ব পাৰে, অলপ গধুৰ লাগিব পাৰে আৰু কিছুমান অকণমান গেছৰ প্ৰব্লেম দিব পাৰে। হেপাটাইটিছ বা চিৰ'চিছ ষ্টেজত গ'লেহে পেচেণ্টৰ আচলতে জণ্ডিছ দেখা দিয়ে বা লিভাৰ ফাংচনটো লাহে লাহে এবনৰ্মেল হ'ব আৰম্ভ কৰে। তো হেপাটাইটিছ, তাৰপিছত সেই চিৰ'চিছ। ত' এইটো এটা কথা। আমি জেনেৰেলি ডক্টৰ তাত গ'লে কেনেকুৱা পৰীক্ষা কৰিব দিয়ে? খুব বেছি পৰীক্ষা কৰিব নিদিয়ে। জেনেৰেলি আপোনাক এখন আল্ট্ৰাচাউণ্ড কৰিব দিব পাৰে, য'ত আচলতে কিমান চৰ্বি জমা হৈছে, যে জাষ্ট মাইল্ড অলপ আৰম্ভ হৈছে, যাত গ্ৰেড 1 বুলি কয়, নে গ্ৰেড 2 নে গ্ৰেড 3, কেনেকুৱা এমাউণ্টৰ কিমান পৰিমাণৰ চৰ্বি জমা হৈছে সেইটো চাবৰ কাৰণে এখন আল্ট্ৰাচাউণ্ড কৰিব দিব পাৰে। আৰু লগতে লিভাৰৰ ফাংচনটো কেনেকুৱা আছে সেইটো জানিবৰ কাৰণে তেজত লিভাৰ ফাংচন টেষ্ট বুলি এটা তেজৰ পৰীক্ষা কৰিব দিব পাৰে। আৰু কিছুমানৰ আমি লিভাৰত যদি আমি ফাইব্ৰ'চিছ বা লিভাৰৰ যদি অকণমান দুৰ্বল হোৱাটো যদি অনুমান কৰোঁ, তেতিয়া আমি হয়তো এখন ফাইব্ৰ'স্কেন বুলি পৰীক্ষাটো আমি কৰিব দিওঁ। জেনেৰেলি এই তিনিটা পৰীক্ষা, আল্ট্ৰাচাউণ্ড, ফাইব্ৰ'স্কেন আৰু লিভাৰ ফাংচন টেষ্ট আমি কৰিব দিওঁ। ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমি খুব ইম্পৰ্টেণ্ট এইটোৱে যে এইটো খুব ইম্পৰ্টেণ্ট, ভালকৈ শুনিব, কাৰণ লিভাৰ ফাংচন, এই যিটো আমাৰ ফেটি লিভাৰৰ যিটো আচলতে বেমাৰ, এই বেমাৰটোৰ মেইন ট্ৰিটমেণ্ট কিন্তু মেডিচিন নহয়। মেইন ট্ৰিটমেণ্ট হ'ল লাইফষ্টাইল, আমি আমাৰ জীৱন ধাৰণৰ শৈলীটো আমি বদলোৱা আৰু লগতে আমাৰ খাদ্যাভ্যাসটো আমি চেঞ্জ কৰা আৰু আমি এক্সাৰচাইজ কৰা।
মেডিচিন খাই থাকিলে আপুনি মেডিচিন খাই থকা সময়খিনি অকণমান ভাল পাব, কিন্তু মেডিচিন এৰি দিয়াৰ লগে লগে আকৌ আপোনাৰ লক্ষণবোৰ অহাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে মেইন কথা চাব লাগিব যে ফেটি লিভাৰটো কিহৰ কাৰণে হৈছে। এইটো ডায়েবেটিছ থকাৰ কাৰণে ফেটি লিভাৰ হৈছে, আমি ডায়েবেটিছটো কণ্ট্ৰল কৰিব লাগিব। অতিপাত যদি অইলি বস্তু, মাংস বা খুব চৰ্বি ৰেষ্টুৰেণ্টৰ খাদ্য খোৱাৰ কাৰণে হৈছে, আপুনি সেইবিলাক কমাব লাগিব। যদি থাইৰয়ডৰ কাৰণে হৈছে, থাইৰয়ডটো আপুনি কণ্ট্ৰল কৰিব লাগিব। কলেষ্ট্ৰল যদি হৈছে, কলেষ্ট্ৰল আপুনি মেডিচিন খাব লাগিব, কলেষ্ট্ৰলটো কমাব লাগিব। বা আপুনি যদি মদ্যপান কৰাৰ কাৰণে হৈছে, তেনে অবভিয়াছলি আপুনি মদ্যপান কৰাটো কমাব বা বন্ধ কৰিব লাগিব। এইটো খুব ইম্পৰ্টেণ্ট কথা যে আমি কাৰণটোহে চাব লাগিব। অকল লিভাৰত চৰ্বি হৈছে বুলি আমি বিভিন্ন ধৰণৰ মেডিচিন আমি ব্যৱহাৰ কৰোঁ। আমি মেডিচিনসমূহৰ কথাও আমি ভিডিঅ'ৰ শেষত ক'ম, কিন্তু মেডিচিনবোৰে অকলে কাম নকৰে আৰু দীৰ্ঘদিন কাম নকৰে। আপুনি যদি মেডিচিন এৰি দিয়ে আৰু আপোনাৰ বাকী ছাইডকেইটা যদি আপুনি মেইনটেইন নকৰে, তেতিয়া এদিন আপোনাৰ লিভাৰত চৰ্বি জমা হোৱা আৰম্ভ হ'ব। এতিয়া আহিল যে আমি এক্সাৰচাইজত খুব ইম্পৰ্টেণ্ট যে বেছি এক্সাৰচাইজ কৰিবও দৰকাৰ নাই। 30 মিনিট যদি আমি এক্সাৰচাইজ কৰোঁ, 30 মিনিট, মাত্ৰ 30 মিনিট সপ্তাহত আমি 5 দিন কৰিলেও হ'ব, 2 দিন নকৰিলেও হ'ব। তো সপ্তাহত 30 মিনিটকৈ 5 দিন, অৰ্থাৎ 150 মিনিট প্ৰতি সপ্তাহত যদি আমি মানে এক্সাৰচাইজ কৰোঁ, যিকোনো ধৰণৰ, আমি অলপ দৌৰিব পাৰোঁ, আমি জিম যাব পাৰোঁ, কিবা এটা খেলিব পাৰোঁ, আমি চাইক্লিং কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ য'ত আমি অলপমান ভাগৰ ধৰে, অলপ ঘাম ওলায়, তেনেকুৱা ধৰণৰ এক্সাৰচাইজ মানে বেছি ভাল। মানে সাধাৰণ খোজ কঢ়াতকৈ আপুনি অলপ যদি স্পীডত খোজ কাঢ়ে, য'ত অলপমান আপোনাৰ ভাগৰ লাগে। নেক্সট আহিলে আপোনাৰ ডায়েটৰ কথা, খুব ইম্পৰ্টেণ্ট কথা মনত ৰাখিব, কি বস্তু খাম আমি। চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমি ফ্ৰুটছ আৰু ভেজিটেবলছ বেছি খাব লাগে। লিভাৰৰ কাৰণে কেনেকুৱা বস্তু খাব লাগে মই কৈ আছোঁ। আপুনি ব্ৰকলি খোৱাটো খুব ভাল, বন্ধাকবি, ফুলকবি জাতীয় বস্তুবিলাক খোৱাটো খুব ভাল। এইবিলাক খুব বেছি ফাইবাৰ থাকে আৰু ভিটামিন বি কমপ্লেক্স থাকে, যিটো লিভাৰটো ৰিকভাৰী কৰাত হেল্প কৰে। টেঙা ফল আৰু ভিটামিন চি যুক্ত খাদ্যসমূহ আমি খাব লাগে, যেনে ধৰক মৌচুমী টেঙা, কমলা টেঙা, মধুৰিআম আৰু আমলখি। এইবিলাক আচলতে লিভাৰৰ কাৰণে খুব ভাল, আমি এইবিলাক বস্তু খাব লাগে। কফি খোৱাটো ভাল, কিন্তু 2 কাপতকৈ বেছি আচলতে কফি নাখাব। কফিয়ে লিভাৰৰ কাৰণে আচলতে লিভাৰটোক এণ্টি অক্সিডেণ্ট থাকে আৰু লিভাৰটো ভালে ৰখাত হেল্প কৰে। তাৰ বাহিৰে আছে আমি বাদাম জাতীয় বস্তুবিলাক, যেনে আপোনাৰ আলমণ্ড বাদাম বা আপোনাৰ ৱালনাট, যে আপোনাৰ অখ্ৰুট বুলি কয়, এইবিলাক যদি আপুনি খায়, তাত আচলতে খুব বেছি পৰিমাণে আপোনালোকে ভিটামিন ই পায়, আৰু ভিটামিন ই আমাৰ লিভাৰটোৰ কাৰণে বহুত ভাল। আৰু ভিটামিন ই আচলতে কেপচুল আমি ফেটি লিভাৰৰ ট্ৰিটমেণ্ট হিচাপেও ব্যৱহাৰ কৰোঁ। তাৰ বাহিৰে আছে গুটিজাতীয় বস্তুবিলাক, যেনে ধৰক আপোনাৰ বেলি ফুলৰ গুটি বা আপোনাৰ ৰঙালাওৰ গুটি, এই ধৰণৰ বস্তুবিলাক আপুনি যদি খায়, এইবিলাক খোৱাটো বহুত ভাল হয় লিভাৰৰ কাৰণে। তাৰ বাহিৰে মাছ খোৱাটো ভাল হয়, মাছৰ যিটো অইল, ফিছ অইল বুলি যিটো কওঁ, বা কড লিভাৰ অইল, আপুনি সেইটো কেপচুল হিচাপতো ডক্টৰৰ পৰামৰ্শ লৈ খাব পাৰে। আৰু বিভিন্ন ধৰণৰ আচলতে লিভাৰৰ ট্ৰিটমেণ্ট হিচাপত কড লিভাৰ অইল ব্যৱহাৰ কৰাও হয়, যিটো আমি ফিছ অইল, মাছৰ পৰা চৰ্বি যিটো আমি কওঁ, গতিকে মাছ খোৱাটো ভাল হয়। তো এইকেইটা বস্তু আমি গুৰুত্ব দিব লাগে। আৰু অ'টছ, এনেকুৱা ধৰণৰ বস্তু, ডালিয়া, এইবিলাক ফাইবাৰ থকা বস্তু, যিয়ে আপোনাৰ কলেষ্ট্ৰল নিয়ন্ত্ৰণত হেল্প কৰে আৰু লগতে আপোনাৰ ওজনটো বৃদ্ধি হ'ব নিদিয়ে, আৰু ইনডাইৰেক্টলি আচলতে আপোনাৰ লিভাৰত চৰ্বি জমা হোৱাৰ পৰা আপোনাক বচাই ৰাখে। তো এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি বেছিকৈ খাব লাগে। অলপ নিয়ন্ত্ৰণত ৰাখি খাব লাগে আপোনাৰ কণী, আপুনি খাব পাৰে কিন্তু নিয়ন্ত্ৰণত ৰাখি খাব। দেন আপোনাৰ গাখীৰৰ বস্তু, আৰু নেক্সট আহিল আপোনাৰ চিকেন, যিটো আমি মাংসৰ ভিতৰত চিকেনটো আপুনি খাব পাৰে, কিন্তু কম পৰিমাণে। কিন্তু বাদ দিব লাগে কি বস্তু, ৰেড মিটটো আপুনি বেছি খাব নালাগে, একেবাৰে এইটো বন্ধ কৰিলেই ভাল, যিটো জন্তুৰ মাংস বুলি কওঁ। তাৰ বাহিৰে বাটাৰ, ঘি, ক্ৰীম, আপুনি গাখীৰ খাব পাৰে বা আপুনি খুব বেছি দৈ খাব পাৰে, মই আগতে কৈছোঁ, কিন্তু বাটাৰ, ঘি, ক্ৰীম, খুব বেছি অইলি বস্তু বা বেকাৰীত যিবিলাক বস্তু, বেকাৰী বস্তু তাত, বা আপোনাৰ ফ্ৰাইড বস্তু, চিপছ জাতীয় বস্তু, পেষ্ট্ৰি, খুব বেছি ময়দাৰ বস্তু, ৰেষ্টুৰেণ্টৰ বস্তু, এইবিলাক আমি এভইড কৰিব। চেনিজাতীয় বস্তু বেছি খাব নালাগে, লিভাৰৰ কাৰণে খুব বেয়া। চেনি বেছিকৈ খালে আচলতে লিভাৰত চৰ্বি জমা হোৱা বেছিকৈ হয়। বহুতে ভাবে যে লিভাৰত চৰ্বি জমা হৈছে, তাত চৰ্বি থকা বস্তু অকল নাখালে হ'ব, তেনেকুৱা নহয়। আমি যদি চেনিজাতীয় বস্তু বেছি খাওঁ, ক'ল্ড ড্ৰিংকছ খাওঁ আৰু খুব মিঠা বস্তু খাই থাকোঁ, তেতিয়াও আমাৰ সেই চেনিবোৰ শৰীৰত গৈ চৰ্বিলৈ ৰূপান্তৰিত হয় আৰু লিভাৰত সি জমা হয়। গতিকে চেনিজাতীয় বস্তু একেবাৰে কমাব। নিমখ বেছি খোৱাটো লিভাৰৰ কাৰণে বেয়া, তো নিমখৰ মাত্ৰাটো অকণমান কমাই ৰাখিব। তো এইখিনি কথা। আৰু ট্ৰিটমেণ্টৰ বিষয়ে মই কওঁ, আমি বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট ব্যৱহাৰ কৰোঁ। কেতিয়াবা লিভাৰৰ টনিক ব্যৱহাৰ কৰোঁ, আয়ুৰ্বেদিক হওক বা এলোপেথিক হওক। আমি ভিটামিন ই কেপচুল ব্যৱহাৰ কৰোঁ, আমি আৰ্চডিঅক্সিকলিক এচিড বুলি এটা মেডিচিন ব্যৱহাৰ কৰোঁ। কিন্তু মই বাৰে বাৰে কৈছোঁ, মেইন ট্ৰিটমেণ্ট আমি যদি কওঁ ফেটি লিভাৰৰ, সেইটো হ'ল আমি তাৰ কাৰণটো ওলোৱা আৰু সেই কাৰণটো ট্ৰিটমেণ্ট কৰা। অকল লক্ষণখিনি ট্ৰিটমেণ্ট কৰাটো ফেটি লিভাৰৰ ট্ৰিটমেণ্ট নহয়। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিছে, আৰু যদি সহায় কৰিছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।